নমস্কাৰ বন্ধুসকল, মোৰ নাম হ'ল মিন্ময় আৰু আপোনালোকক আদৰিছোঁ এডুকেশ্যনেল গুৰু লৈ। বন্ধুসকল, শুনামতে কোৱা হৈ আছিল যে এইবাৰৰ SSLC এক্সামিনেশ্যন অন্য বাৰতকৈ সোনকালে পতা হ'ব বুলি। কিন্তু সেবাই নিৰ্দিষ্ট দিন ধাৰ্য কৰা নাই যদিও বিভিন্ন ঠাইত এনেধৰণৰ কথা উল্লেখিত হৈ আছে। পিছে কেইদিনমান আগৰ সেবাৰ নিৰ্দিষ্ট ৱেবছাইটত এইটো উল্লেখ কৰিছে যে এইবাৰৰ SSLC এক্সামিনেশ্যন ফেব্ৰুৱাৰী মাহৰ প্ৰথম 3টা সপ্তাহৰ ভিতৰত কোনোবাটো তাৰিখৰ পৰা অনুষ্ঠিত হ'ব। ইয়াত এইটো কথা উল্লেখ আছে যে এইবাৰৰ প্ৰেক্টিকেল এক্সাম জানুৱাৰী মাহৰ শেষ সপ্তাহত অনুষ্ঠিত হ'ব। গতিকে বন্ধুসকল, এতিয়াও পৰীক্ষালৈ ভালেমান দিন আছে। ভালদৰে পঢ়া শুনা কৰা আৰু পৰীক্ষাৰ কাৰণে নিজকে সাজু কৰি তোলা। আৰু যাওঁতে যাওঁতে এইটো কথা উল্লেখ কৰি যাওঁ যে এই চেনেলটোত কিছুমান পৰীক্ষাৰ কাৰণে লাগতিয়াল প্ৰশ্ন উত্তৰৰ ভিডিঅ' শ্বেয়াৰ কৰা হ'ব। গতিকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে বন্ধুসকল, ভিডিঅ'টো ভাল লাগিল যদি লাইক কৰক আৰু অন্যলৈ শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।